এবাৰ কোকিল ঘণ্টি গায়িকা লতা মংগেশকাৰে নিজৰ অনুষ্ঠান সমাপ্ত কৰি জিৰণি লৈ আছিল। তেনেতে এজন লোক আহি ক'লে যে মই আপোনাৰ দৰে গীত গাবৰ বাবে গোটেই জীৱন উচৰ্গা কৰিব পাৰিম। লতা মংগেশকাৰে উত্তৰ দিলে, মই উচৰ্গা কৰি দিলোঁ। ৰঙেৰে নহয় বন্ধু, দামেৰেও নহয়, জাতেৰে নহয় জানা, নামেৰেও নহয়। সন্মান পোৱা যায় এই পৃথিৱীত মাথো ভাল কামেৰেহে। মহান স্বনামধন্য লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ আত্মানুসন্ধান নামৰ কিতাপখনত কৈছে যে কৃতকাৰ্য হ'বলৈ তুমি বিখন অধ্যৱসায়ী আৰু প্ৰবল ইচ্ছা শক্তিৰ অধিকাৰী হ'ব লাগিব। যদি তোমাৰ এই দুটা গুণ থাকে তেন্তে তুমি ক'ব পাৰিবা যে মই মহাসমুদ্ৰকো খহি পেলাব পাৰিম। মোৰ ইচ্ছামাত্ৰেই পাহাৰ পৰ্বত সকলো ভাঙি চুৰমাৰ হৈ যাব। কথাষাৰ শুনাত অসম্ভৱ যেন লাগে, কিন্তু তেনে অসম্ভৱ যেন লগা কল্পনাতীত কামকে সম্ভৱ কৰি তুলিছে প্ৰবল ইচ্ছা শক্তিৰ অধিকাৰীসকলে। মানুহে কয় অকলে একো কৰিব পৰা নাযায় বুলি, কিন্তু আজি মই এনে এগৰাকী ব্যক্তিৰ সফলতাৰ বিষয়ে আপোনাৰ সৈতে পাতিবলৈ ওলাইছোঁ, যিগৰাকী মানুহে অকলেই তেনে অসম্ভৱ কামক সম্ভৱ কৰি তুলিলে, যিটো মানুহৰ বাবে আছিল কল্পনাৰ অতীত, সপোনৰ অগোচৰ। অতি সাধাৰণ মানুহ, যাৰ ৰং নাই, দাম নাই, নামো নাই, কিন্তু নিজৰ ভাল কামৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একাধিকবাৰ সন্মান বুটলিবলৈ সক্ষম হৈছে। যিগৰাকী সাধাৰণ মানুহে অসাধাৰণ কাম কৰি ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিলে, সেইগৰাকী মানুহৰ আত্মবিশ্বাস, একাগ্ৰতা, ইচ্ছাশক্তি, অধ্যৱসায়ে এই কথাৰ প্ৰমাণ কৰিলে যে পৃথিৱীত অসম্ভৱ বুলি একোৱেই নাই। এইজন তেজ মংহৰে গঢ়া, কোনো আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ ডিগ্ৰী নথকা সুশিক্ষিত কোমল অন্তৰৰ মানুহজনে অকলে এখন বিশাল অৰণ্যৰ সৃষ্টি কৰি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত এক অপূৰণীয় যোগদান দি সফলতাৰ এক নতুন দিগন্তৰ সূচনা কৰিলে। কোনো প্ৰতিষ্ঠান নথকা, গ্লেমাৰ্ছ নথকা অপৰাজয়ী যোদ্ধা ভাৰতৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ইয়াৰে এক জ্বলন্ত উদাহৰণ নহয়নে? অসমৰ যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ চাপৰিত 1979 চনত প্ৰবল বানপানী হোৱাৰ ফলত সমগ্ৰ অঞ্চল পলসে পুতি পেলায়। প্ৰতি বছৰে জুন মাহত 12 দিন প্ৰখৰ ৰদ দিয়াৰ পৰিৱৰ্তে 1979 চনত একেৰাহে 23 দিন ধৰি ৰদ দি থাকে। পানী শুকোৱাৰ পিছত এদিন 15 বছৰীয়া যাদৱ পায়েঙে নিজৰ মহ গৰুবোৰ চাবৰ বাবে পলসাবৃত অঞ্চললৈ ওলাই আহে। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আহি থাকোঁতে তেওঁ লক্ষ্য কৰিলে যে গৰু, কুকুৰ, ছাগলী সকলো ৰদৰ তাপ সহ্য কৰিব নোৱাৰি নদীৰ পানীত নামি গৈছে। সাধাৰণতে গৰু, কুকুৰ, ছাগলীয়ে নদীৰ পানীত নানামে, কিন্তু অতিপাত গৰমৰ বাবে নঘটা ঘটনাও ঘটা তেওঁৰ পৰিলক্ষিত হ'ল। অলপ দূৰ আহি তেওঁ প্ৰত্যক্ষ কৰিলে যে চৌদিশে ক খ সাপ গৰমৰ পলত মৰি আছে। দৃশ্যটো দেখি তেওঁৰ মূৰৰ ওপৰৰ আকাশখন ভাঙি পৰা যেন অনুভৱ হ'ল। তেওঁৰ কোমল অন্তৰখন উচপি উঠিল আৰু ভাবিলে যে এনেকৈ এদিন মানুহো মৰি শেষ হৈ যাব। উত্ৰাৱল হৈ উঠা মনক বুজাব নোৱাৰি তেওঁ সমস্যাৰ সমাধান বিচাৰিব ধৰিলে। কাষৰ দেউৰী গাঁৱলৈ গৈ তাৰ বৃদ্ধ বয়সস্থ মানুহবোৰক সুধিলে যে বাৰিষাৰ পিছৰ প্ৰখৰ ৰদত হাজাৰ হাজাৰ সাপ মৃত্যুৰ মুখত পৰে, সিহঁতক বচোৱাৰ কি উপায় আছে? দেউৰী গাঁৱৰ বৃদ্ধসকলে তেওঁক ক'লে যে তুমি পৃথিৱীৰ আটাইতকৈ ওখ গছবিধ ৰোৱা, তেতিয়া সাপবোৰ বাচি যাব। পৃথিৱীৰ আটাইতকৈ ওখ গছনো কি যাদৱ পায়েঙে বুজিব নোৱাৰিলে। দেউৰী গাঁৱৰ বৃদ্ধসকলে তেওঁক 50টা বাঁহৰ পুলি ৰুবৰ বাবে দিলে। সেই বাঁহৰ পুলিবোৰ যাদৱ পায়েঙে উক্ত অঞ্চলত ৰোপণ কৰিলে। তাৰ পিছৰ পৰ্যায়ত বন বিভাগৰ দ্বাৰা আয়োজন কৰা বৃক্ষৰোপণ কাৰ্যসূচীত তেওঁ লেবাৰ হিচাপে যোগদান কৰিলে। বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত কৰি বন বিভাগৰ দল গুচি গ'ল, কিন্তু যাদৱ পায়েঙে ভাবিলে যে গছপুলিবোৰ ৰুই দিলেই নহ'ব, ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব, অন্যথা গছপুলিবোৰ বাচি নাথাকিব। তাৰপিছত যাদৱ পায়েঙৰ মাক দেউতাক সকলো পৰিয়ালৰ সৈতে উক্ত অঞ্চলৰ পৰা মাজুলীলৈ গুচি যায়, কিন্তু যাদৱ পায়েং সেই অঞ্চলতে ৰৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। মনত দকৈ শিপাই যোৱা শতাধিক মৃত্যু সাপৰ সেই দৃশ্যটো তেওঁ এক মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাছিল। মানুহ আৰু সকলো প্ৰাণীকে বচোৱাৰ একমাত্ৰ উপায় যে বন, গছ, অৰণ্য, সেই কথা তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিলে। প্ৰতিদিনে তেওঁ শতাধিক গছ ৰোপণ কৰিব ধৰিলে। তেনেকৈ দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি আজি 40 বছৰে পৃথিৱীখনক সেউজীয়া কৰাৰ কামত নিজকে নিয়োজিত কৰি 550 হেক্টৰ ভূমিক এক বিশাল অৰণ্যৰ ৰূপ দিলে, যিটো অৰণ্যক মলাই ফৰেষ্ট বুলিও জনা যায়। যাদৱ পায়েঙক ফৰেষ্ট মাইট অফ ইণ্ডিয়াৰ কিতাপ দিয়াৰ উপৰিও 2015 চনত ভাৰতৰ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী আৰু বহুতো দেশ বিদেশৰ সন্মানেৰে সন্মানিত কৰা হৈছে। এইখিনিতে হোমেন বৰগোহাঞিদেৱৰ আৰু এষাৰ কথা মনত পৰিছে। তেখেতৰ আত্মানুসন্ধান নামৰ কিতাপখনত কৈছে যে প্ৰেম সৰ্বশক্তিমন্ত, তাৰ ওপৰত বিশ্বাস ৰাখা। তুমি কেতিয়াবা প্ৰেমত পৰিছানে? যদি পৰিছা তেন্তে তুমিও সৰ্বশক্তিমান। তুমি কেতিয়াবা সম্পূৰ্ণৰূপে নিস্বাৰ্থপৰায়ণ হ'ব পাৰিছানে? যদি পাৰিছা তেন্তে তোমাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। যাদৱ পায়েঙৰ গছৰ প্ৰতি থকা সেই নিস্বাৰ্থ প্ৰেমে তেওঁক সৰ্বশক্তিমান কৰিলে। 2008 চনত অৰুণাচল প্ৰদেশ আৰু
ডিব্ৰু চৈখোৱাৰ পৰা অহা একতকৈ অধিক এটা হাতী দলে তেওঁৰ অৰণ্যৰ কাষত থকা গাঁৱৰ খেতি বাতি ঘৰবাৰী সকলো নষ্ট কৰি যাৰ ফলত গাঁৱৰ মানুহবোৰ উত্তেজিত হয় তেওঁ অৰণ্য সৃষ্টি কৰাৰ বাবেহে হাতীৰ জাক আহিল বুলি তেওঁক প্ৰাণী মাৰিবলৈ দা কুঠাৰ ইত্যাদি লৈ আহিল কিন্তু গছৰ প্ৰতি থকা সেই নিস্বাৰ্থ প্ৰেমৰ বাবেই তেওঁ সমগ্ৰ পৃথিৱীৰ সৈতে যুঁজ দিবলৈ সাজু হ'ল তেওঁৰ জয় হ'ল যাদৱ পায়েঙৰ সফলতাৰ কাহিনী কোনো ইতিহাসতকৈ কম নহয় ইচ্ছাশক্তি আত্মবিশ্বাস একাগ্ৰতা আৰু সমৰ্পণেই হৈছে সফলতাৰ মূল চাবিকাঠি